মেলি এনেকে গুচি গ'লগে। এইবোৰ ভাল ছোৱালী আৰু দেই, চাহৰ কাপ এটা নিজে খোৱা, চাহৰ কাপ এটা ইফাল সিফাল নকৰে অ, নিজৰ কাপটো মোলে থৈ যায়। মই মানে কাম কৰি কৰি আৰু আজৰি নোপোৱা হৈছোগে। কেতিয়ানো যায় ক'ব নোৱাৰো আৰু, কিনো টাউনৰ ছোৱালী আহিলে আৰু ল'ৰাৰ লগত আগে পিছে এনেকুৱা হোৱা নাই আৰু দেই। ইয়াকো ক'লে আকৌ কয় নহয়, আহিছে আহক দিয়া, ল'ৰাটোৰ কাৰণে একো এটা ক'বও নোৱাৰো। এইবোৰ ছোৱালী এজনী থকা ঘৰখন কেনেকুৱা হ'ব লাগে। আজি সেই তেতিয়া আহিলে 2 দিন 3 দিন হ'ল, বোলে চাহ খোৱা কাপ এটাকে ইফালৰ পৰা সিফাল কৰোঁ বোলে, কিবা এটা কৰি দিলেহে অকণমান মৰম লাগে। মোবাইলটোতে সোমাই থাকেগে আৰু ৰুমটোতে সোমাই সোমাই মোবাইলটোতে কিনো চাই চাই আৰু সেইডাল সেই কাণত লগাই লৈ পেলাই ৰুমটোতে সোমাই থাকিব আৰু ক'তো ওলাই কৰিও নোলায়। ঘৰত যে একদম মানে মানুহ এজনী ছোৱালী এজনী আছে, ক'ব নোৱাৰে, কথা এষাৰো ভালকে নাপাতে। আমাৰ টেংকলিহঁতক চাব লাগে, হ'ব পাৰে তাইৰ ৰংটো অকণমান কলি মলি, কিন্তু কিমান মাথাতে মৰম লাগে। বৰমা বুলি মাতিলে ইমান মৰম লাগে। ছোৱালীজনী কামে বনে একদম আহিলে আৰু মোৰ পিছে পিছে, মোৰ পিছেই নাই আৰু কথা বতৰা পাতি থাকে, তেতিয়াহে ঘৰখন একদম উঠি থাকে, ভাল লাগে। এইবোৰ ছোৱালী ৰাম ৰাম কৃষ্ণহে বুলিলো আৰু দেই, আগৰ আমি এনেকুৱা নাছিলোঁ দেই। হ'লে কিনাৰ ঘৰলৈ আমাৰ ল'ৰাই ফুৰাবলৈ লৈ যোৱা কথা আছিলে, সেয়া দেখোন এতিয়ালৈকে কোনো উমঘামেই নাই, ওলোৱাই নাই। যিহে জিন্স পেণ্ট পিন্ধি থাকে গাঁৱৰ মাজেদি, সেনেকে নগ'লে হ'ল আৰু ল'ৰাৰ লগত মানুহে কিবা বেলেগ বুলিহে ভাবিব আৰু। টেংকলি দেখোন, তোৰ যে আয়ুস বাঢ়িব দেই, এইমাত্ৰ মই তোৰ কথাই ভাবি আছিলোঁ পাই। হেৰি, তই ভালেই কৰিলি আহিলি পাই, কিবা অকলে অকলে ঘৰখনত কিবা মনটো নবহে, তই আহিলে মনটোৱে ভাল লাগি যায় একদম। আমাৰ ঘৰখনত ছোৱালী এজনী নাথাকিলে ঘৰখন কেনেকুৱা লাগে আৰু, ল'ৰাটো ওলায়ে থাকে, বেছিভাগ ঘৰত নাথাকে। বাপেকটোৰ লগতনো কিমান কথা পাতিবি, বুঢ়াটোৰ লগত আৰু আজি ইমান দিনে অতদিনে কথা পাতি পাতি আমনি লাগিছে। ভালেই কৰিলি দে, তই আহিলি কথা এটা পাতিব পাৰিম পাই। তই আহিলে মনটো মোৰ বৰ ভাল লাগে, মনৰ কথা এটা খুলি পাতিব পাৰোঁ। পিছে কি হ'ল, তোৰ দেখোন মনটো মৰা যেন লাগিছে, মনটো ডাউন হৈ আছে, কিবা হ'ল নেকি? গা চা বেয়া নেকি? একো নাই বৰমা, এনেই মনটোহে ভাল লগা নাই, গা চা ঠিকে আছে। এনেই অকণমান মনটো বেয়া আৰু। আমাৰ গাঁৱৰ সদায় হাঁহি মুখে থকা ছোৱালীজনী আজি দেখোন এনেকে আছ, কিবা হ'ল নেকি কচোন মোক? একো নাই বৰমা, আৰু আপুনি মোৰ কথানো কেলে ভাবিছে? মই আপোনালোকৰ ঘৰলৈ নাহিলেও আপোনালোকৰ ঘৰত দেখোন ধুনীয়া চহৰৰ ছোৱালী আছে, ইমান ধুনীয়া বগা ছোৱালী আছে, তাইৰ লগতে আপুনি আপোনাৰ মনৰ কথা পাতিব পাৰে দেখোন। মই অহালেনো কিয় বাট চাই আছে? মোৰ কথানো আপুনি কিয় কৈছে? মোকনো কিয় ইমান ভাল পায় বৰমা? হেৰুৱাই থ বুলিহে ক'লো আৰু, তোৰ নিচিনা ক'ত হ'ব আৰু, তোৰ নিচিনা গাঁৱৰ সহজ সৰল আৰু আমাৰ মনবোৰৰ লগত আৰু সেইবোৰ টাউনৰ ছোৱালী মিলিবনে আৰু? ৰুমটোতে সোমাই থাকে হেৰু, ৰুম এটা হেৰি আমাৰ আগতে টিনা থকা ৰুমটোতে তাইক থাকিবলৈ দিলোঁ আৰু সেই ৰুমটোতে সোমাই থাকে আৰু মোবাইলটো চাই চাই, কিন্তু মাজে মাজে এটা হাঁহি এটাহে শুনো আৰু, হাঁহকে মাজে মাজে হাঁহি এটা মাৰি থাকে আৰু অকল ৰুমটোতে সেই কাণত সেইডাল সোমাই পেলাই বাহিৰলৈ ওলাই আৰু অকল বাজলৈ আহোঁতে অকল তাই সেই কাণত সেইডালহে শুনিবি আৰু দেখিবি আৰু। তই কিবা এটা ক'লে আৰু উত্তৰটো দিব, তাৰ বাহিৰে নিজৰ পৰা একো এটা কথা চথা নাপাতে, অকল ৰুমটোতে সোমাই থাকে। কি পাতিবি মনৰ কথা আৰু, কামৰটো একো এটা নকৰে। মই বাৰু কাম কৰিবলৈ কোৱা নাই আলহী ছোৱালী, হ'লেও থ পাই নিজৰ আৰু কাপটো নিজে ধুব পাৰে আৰু চাহৰ কাপটো। এতিয়া দেখিছানে ডাইনিং টেবুলখন কেনেকৈ তাই সেইবোৰ বস্তুবোৰ দঙাই মেলি থৈ গ'ল। হ'ব দিয়ক, একো নাই, আপোনালোকৰ ঘৰত থাকিলে লাহে লাহে কাম শিকিব আৰু হেৰি, পলাশে যিহেতু পলাশৰ ভাল বন্ধু, পলাশেও কাম শিকাই মেলি ল'ব আৰু দিয়ক, একো নাই। হ'লেও আই তোৰ নিচিনা ক'ত হ'ব আৰু, তইতো আমাৰ ঘৰৰ ছোৱালীজনীৰ নিচিনাই পাই। নাজানো আৰু বৰমা, আপুনিহে ভাবে আপোন বুলি, চব মানুহেতো ঘৰখনৰ চব মানুহে মোক আপোন বুলি নাভাবে। পিছে বৰমা, মই কাম এটাতহে আহিছিলোঁ, আপোনালোকৰ আলহী ছোৱালীজনী ক'ত আছে? তাইক বোলে মেখেলা চাদৰযোৰ মই পিন্ধাই দিব লাগে, তাই বোলে চহৰৰ ছোৱালী ভালদৰে চাদৰ মেখেলাযোৰ পিন্ধিব নোৱাৰে। টিনা বাহঁতৰ ঘৰলৈ যাবৰ কাৰণে চাদৰ মেখেলাযোৰ পিন্ধাবলৈ মোক পলাশে মাতি থৈ আহিছেগৈ, সেইবাবেহে মই আহিছোঁ। তাই ক'ত আছে? মোক ৰুমটো দেখাই দিয়ক। হয় নি? সেইটো কথা। হেৰি, তাই টিনা ৰুমতে আছে ছোৱালীজনী, আৰু হেৰি চাদৰ মেখেলা পিন্ধি যাব মানে। আমাৰ ই ক'লে চাগে, নহ'লে তাই নিজেই চাদৰ মেখেলা পিন্ধি ক'ত গ'লহেঁতেন। আমাৰ ই শিকাইছে চাগে তাইক চাগে চাদৰ মেখেলা পিন্ধিবলৈ। সেইজনীয়ে মানে চাদৰ মেখেলাযোৰ পিন্ধিব নাজানে নি? তেনেকুৱাহে মানে। তই ধুনীয়াকৈ পিন্ধাই দিবি দে, তোৰ নিচিনা গুণী জ্ঞানী ছোৱালী আছে জানো আজিকালি? তই কিমান ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পিন্ধ, তাইক পিন্ধাই দেগে যা। বৰমা, মই জানিছিলোঁৱে আপোনাৰো তাইৰ প্ৰতি মৰম লাহে লাহে আহিব আৰু। ধুনীয়া ছোৱালী, চহৰৰ ছোৱালী, এতিয়া চাদৰ মেখেলা পিন্ধিব, আপোনাৰো লাহে লাহে তাইক ভাল লগা হৈ আহিব আৰু মোক বেয়া লগা হৈ আহিব। ধেৎ, এইজনী কিনো কথাবিলাক কৈ আছ, তই কথাবোৰ তেনেকৈ কিয় কৈছ? মই তেনেকৈ কেতিয়া ক'লোঁ? তইতো আমাৰ ঘৰৰে ছোৱালী, তোৰ লগত আকৌ মই তাইক কিয় তুলনা কৰিম আকৌ?
তোৰ কথা বেলেগ তাইৰ কথাও বেলেগ বাৰু সেই মই মানে চিন্তা কৰি আছিলো জিনিছ পেণ্ট নে কি সেইটোহে পিন্ধি থাকে বেছিকে সেইটো পিন্ধি যদি আমাৰ গাঁৱৰ মাজেদি যায় মানুহে বা কি ভাবিব কাৰ ঘৰ আলহী আহিছেতো মানুহেতো গম পায়েই আৰু এতিয়া মানুহে বুলিব ল'ৰাৰ লগত কিবা আছে সেনেকে বুলিহে ভাবিব সেইটো কাৰণে চাদৰ মেখেলাযোৰ পিন্ধি গাঁৱৰ মাজেদি গ'লে অকণ ভাল লাগিব মই সেইকাৰণেহে মনটো ভাল লাগিছে নেটৱৰ্কডাল যে ইমান গেলা আৰু চিৰিজখন মানে চাবলৈ যিখন চিৰিজ চাওঁতে মোৰ আধা ঘণ্টা সময় লাগে এতিয়া মানে এইখন চাওঁতে চাওঁতে মোৰ মাথাটো বেয়া হৈ গৈছেগৈ আৰু 1 ঘণ্টামান লাগি গৈছে ইমান বেয়া নেটৱৰ্ক ইমান গেলা নেটৱৰ্ক কেনেকৈনো থাকে পলুহঁত ইয়াত ঠিক নাই আৰু দেই ভাল আৰু গাঁৱত মানে নেটৱৰ্ক নাপায় আৰু ইনষ্টাটো যে একদম অপেনে কৰিব নোৱাৰি ৰৈ যায় একো এটা চাব নোৱাৰি ৰীল এটা কালিয়ে বনাই থোৱা আছে গাঁৱত আহি পেলাই গাঁৱৰ পৰিৱেশটো ভাল নহয় জানো ধুনীয়াকৈ ৰীল এটা বনালোঁ সেইটোকে এতিয়ালৈকে আপলোড দিব পৰা নাই আপলোড ক'ত হ'ব ইনষ্টাটো নচলেই কেনেকৈ আপলোড দিব পাৰিম মই যে কেনেকৈ থাকিম বাৰু এইখন গাঁৱত ইয়াত থাকিব নোৱাৰি দেই বিয়াৰ পিছত পলোৱাৰ মই টাউনতে থাকিব লাগিব আমাৰ পাপাক ক'ব লাগিব টাউনত আমাৰ কাৰণে মাটি ল'বলৈ এনেও পাপাই ল'বই বাৰু মোৰ কাৰণে মোৰ নামত মাটি আছেই মই জানোতো মাজে মাজে আহি থাকিম আৰু গাঁৱৰ পৰিৱেশটো ভাল লাগে বাৰু দেই ৰীল চিল বনাবলৈ ইমান ধুনীয়া বেকগ্ৰাউণ্ড একদম গ্ৰীণ আমাৰ তাততো গছ গছনি নাই সেইকাৰণে বাৰু ৰীল চিল ইয়াতে বনাই যামহি আৰু তালৈ গৈ আপলোড দি দিম মজাছে নহ'লে ইয়াত নেটৱৰ্ক নাপায় কেনেকৈ কি কৰিম চাই ল ভালকে টেংকলি এইজনীয়ে তোৰ হ'ব লগা সতিনী আৰু মোৰে এইখন কপাল মই সতিনীকে সজাই দিবলৈ আহিছোঁ সতিনীয়েকক চাদৰ মেখেলা পিন্ধাই দিবলৈ মেকআপ কৰি দিবলৈ মই আহিছোঁ এইখনেই মোৰ কপাল চাই ল ভালকে চাই ল অঁ কোন হয় তুমি মই টেংকলি পলাশৰ সৰুকালৰ বান্ধৱী পলাশৰ লগত মোৰ বহুত ভাল আৰু এই ঘৰখনৰ লগতো মই প্ৰায়ে আহি থাকোঁ মোৰ ঘৰ ওচৰতে অঁ বুজিছোঁ আচ্ছা তুমিয়ে ন টেংকলি অঁ হেৰি মোক কৈছে নহয় পলুৱে তোমাৰ কথা কয়তো মোক কোন পলু মানে অঁ চৰি নহয় মানে পলাছে মই মানে তাক এনেই আৰু মৰমতে হেৰি পলু বুলি মাতোঁ হেৰি পলাছে কয় তোমাৰ কথা তুমি বোলে বৰ ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধিবও জানা সেইকাৰণে মানে তোমাক মাতিছে মোক পিন্ধাই দিবৰ কাৰণে মই মানে তেনেকৈ নিজে চাদৰ মেখেলা পিন্ধি পোৱাই নাই জানানে তেনেকৈ পিন্ধা নহয় কিবা কেতিয়াবা অকেজন থাকিলে মানে মেকআপ আৰ্টিষ্ট মাতি দিওঁ আৰু নহ'লে মায়ে মানে সৰু সুৰাবিলাকত মায়ে পিন্ধাই মেলি দিয়ে আৰু তুমি মোক ধুনীয়াকৈ পিন্ধাই দিবা হা পলাশে কৈছে যেতিয়া পিন্ধাইতো দিব লাগিবই উপায় নাই আৰু মোৰ হাতত সি কোৱা মানে মইতো কৰি দিবই লাগিব কি হ'ল টেংকলি তুমি কি ভাবিছা তোমাৰ নামটো বহুত ফানি হয় দেই ভাল লাগিছে আকৌ মই শুনাই নাই জানানে এনেকুৱা নাম ইমান ভাল লাগিছে ইমান ফানি নাম তোমাৰ মানে শুনিলেই কিবা হেপী ফিল এটা আহি যায় কি হ'ল টেংকলি তুমি তেনেকৈ কৈছা যে মোৰ মানে ইয়াত কোনো ফ্ৰেণ্ডছ নাই ন আৰু পলাশৰ লগতেনো কিমান থাকিম আৰু ল'ৰা মানুহ ভালেই হ'ল দিয়া তোমাক লগ পালোঁ তুমি মোক পিন্ধাই নিদিয়া নেকি তুমি একো নক'লা যে পিন্ধাই এনেও পলাশে কোৱা কথা মই নেপেলাওঁ সি আমাৰ ঘৰলৈ গৈ কৈছেগৈ নহয় তোমাক চাদৰ মেখেলা পিন্ধাই দিবলৈ সি কৈছে যেতিয়া মই পিন্ধাই দিমেই তোমাক সিয়ে মই সৰুৰে পৰা একেলগে খেলা ধূলা কৰি ডাঙৰ হৈছোঁ আৰু এতিয়া আৰু আমাৰ দুটাৰ মাজত বহুত ভাল সেইকাৰণে সি কোৱা মানে মই কথাটো কেতিয়াও বা কামটো নকৰাকৈ নাথাকোঁ দিয়া ৱাও চ' চুইট আজিকালি যে এনেকুৱা ফ্ৰেণ্ডশ্বিপ পাবলৈকে নাই জানানে আমাৰ টাউনৰ ফ্ৰেণ্ডশ্বিপবিলাক সদায় মানে মতলবতে চলি থাকে তোমালোকৰ ইমান কিউট ইমান ইন'চেণ্ট ফ্ৰেণ্ডশ্বিপ সৰুৰে পৰা একেলগে ডাঙৰ হৈছে বৰ ভাল লাগিছে তাইক কৈয়ে দিওঁ নেকি আমি অকল ফ্ৰেণ্ড নহয় বুলি আমাৰ মাজত কি আছে কৈয়ে দিওঁ নেকি তাইক নাই মই এতিয়াই ক'ব নোৱাৰোঁ পলাশে মোক বেয়া পাব আৰে টেংকলি তুমি তললৈ চাই মাজে মাজে কি ভাবি আছা তুমি মোক লগ পাই বেয়া পাইছা নেকি কিয় তেনেকৈ ভাবি আছা নাই হেৰি তুমি চাদৰ মেখেলাযোৰ উলিওৱা কোনযোৰ পিন্ধিবা মই তোমাক পিন্ধাই থৈ যাওঁ আৰু মানে অঁ হয় নেকি তুমি ইমান সোনকালে কিয় যোৱানো আৰু চাদৰ মেখেলা মই অনাই নাই জানানে মই মানে চাদৰ মেখেলা তেনেকৈ পিন্ধা নহয় সেইকাৰণে অনাই নাই এই পলাশৰ মাকৰ ভাগৰ পিন্ধিম পলাশৰ মাকৰ পৰা পলাশে মোক আনি দিছে ধুনীয়া চাদৰ মেখেলা এযোৰ সেইযোৰে মই পিন্ধিম আৰু পলাশে প্ৰথমতে এনেকুৱা কৰিলে এতিয়া বৰমাই মোৰ লগত এনেকুৱা কৰিলে বাহ বৰমা আপুনি কাপোৰ দি দিছেনে নিজৰ চাদৰ মেখেলা পিন্ধিব দিলেই বৰমাই মোৰ লগত এনেকুৱা কিয় কৰিলে বাৰু আৰু টেংকলি কথা এটা সোধোঁ দেই তুমি বেয়া নাপাবা তুমি চাদৰ মেখেলা এনেকৈ সদায় ঘৰতে পিন্ধি থাকা নেকি পিন্ধো মানে মই বেছিভাগ টাইম চাদৰ মেখেলাই পিন্ধি থাকোঁ মই চাদৰ মেখেলা পিন্ধিয়ে ভাল পাওঁ ঘৰত থাকিলে কেতিয়াবা নিপিন্ধো ঘৰত থাকিলে কেতিয়াবা চুইজাৰো পিন্ধো হেৰি কিন্তু মই ওলাই আহিলে এনেকৈ চাদৰ মেখেলা পিন্ধিয়ে ভাল পাওঁ অ' চ' চুইট কেনেকৈ যে মেইনটেইন কৰা ইমান গৰমত চাদৰ মেখেলা পিন্ধিলে পিছে ভাল লাগে একদম ফিগাৰটো বৰ ধুনীয়া লাগে কিন্তু হেৰি মেইনটেইন কৰিবলৈহে দিগদাৰ গৰম দিনত যে বহুত দিগদাৰ পায় তোমালোকে কেনেকৈ যে মেনেজ কৰা আৰু পায় মই পাৰোঁ পিছে তোমাৰ চাদৰ মেখেলাযোৰ বৰ ধুনীয়া লাগিছে টেংকলি থেংক ইউ ঠিক আছে টেংকলি মই তোমাক মোৰ কাপোৰযোৰ আনি দিওঁ তুমি বহা হা ইয়াতে
বন্ধুসকল, যদি আজি ভিডিঅ'টো চাই ভাল লাগিল আৰু আপোনালোকে ইয়াৰ পিছৰ খণ্ডটো চাবলৈ বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহে মোৰ ভিডিঅ'বোৰ সময়মতে চাবলৈ পাব নহয় জানো। আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল। আজিলৈ আহিছোঁ, পৰৱৰ্তী খণ্ডত আকৌ লগ পাম। ধন্যবাদ।